Hello friends, welcome to my YouTube channel JCD's Vlog. আমাৰ কম্পিউটাৰৰ কাম কৰি আছে এখেতসকলে। এইটো অমৰ সাইন্টিষ্ট, এইটো নীলুদা সাইন্টিষ্ট। নাম্বার 1 লিখো। এখেত সাইন্টিষ্ট নাম্বার 1। এখেত সাইন্টিষ্ট নাম্বার 1 এখেত। একদম মানে নাসাৰ পৰা এখেতে নাসাৰ প্ৰথম কাম কৰিছিলে, তাৰ পিছত আহি আমাৰ ইয়াত সোমাইছে IIT গুৱাহাটীত নাসাৰ পৰা। আৰু এখেত কিন্তু অলপ বেলেগ ধৰণৰ সাইন্টিষ্ট। এখেতে মানে নাজানা একো নাই। এখেতে ক'ত পঢ়িছিলে নীলুদা? ফেকাল্টি আৰু কেবি নহয়, বাহিৰত যাব নেদাৰলেণ্ডত। এখেতে নেদাৰলেণ্ডত পঢ়ি অহা সাইন্টিষ্ট। নেদাৰলেণ্ড সাইন্টিষ্ট আছে নে নাই এইটো এটা ডাঙৰ কথা। কিন্তু চব জানে যে কম্পিউটাৰ কাম, যদি আপোনালোকৰ কিবা কম্পিউটাৰৰ কাম থাকে, যদি আপোনালোকে কম্পিউটাৰ কিবা প্ৰব্লেম হৈ আছে চলাব, কম্পিউটাৰত বাৰু মই এটাকে কৈছোঁ, এখেতে কম্পিউটাৰৰ কাম চব জানে। আপোনাৰ কম্পিউটাৰ যদি চলা নাই আৰু চলি থাকোঁতে যদি কিবা অফ হৈ যায়, এখেত অফ কম্পিউটাৰ অন কৰি দিব আৰু অন কম্পিউটাৰ অফ কৰি দিব পাৰে। আৰু কিবা চিক্ৰেট প্ৰব্লেম থাকিলে আপোনালোকৰ প্ৰব্লেম চল্ভ কৰিব। আৰু মাটি বাৰীৰ যদি কিবা প্ৰব্লেম থাকে এখেতক লগ কৰিব। যদি আপোনালোকৰ এনেকুৱা মাটি বাৰীৰ প্ৰব্লেম আছে, কম্পিউটাৰৰ প্ৰব্লেম আছে, মোক কণ্টেক্ট কৰিব, মই এখেতক কণ্টেক্ট কৰি দিম। চব জানে এখেতে, নাজনা একো নাই। এখেতো আমাৰ ওস্তাদ। কিন্তু এখেত মায়াঙৰ ওজা। মায়াং জানেই আপোনালোকে, অসমৰ মায়াং বুলি ক'লে বিশ্ববিখ্যাত ওজা। এখেত মায়াঙৰ মাল।